Hi friends, welcome back to another video of ZaaZ vlog. Akko da video loi apnalokor majot asi asolte apnalokok loi aisilo Chennai aru Chennai mane moi dia bortoman ase ekdom Apollo hospitalor ekdom mukhot বহুতে মানে বহু কাৰণত মানে Apollo hospitalলে আহে সকলোখিনি মই ভিডিওটো মই আপোনালোকক কম সো প্ৰথমে মই আছো Apollo hospital এখন মোৰ বেকত আছে Apollo hospital ইয়াৰ পিছত আছে চিলড্ৰেন Apollo মানে বহুত মানে চিলড্ৰেন Apollo লেও আহে গুটেখিনি মই আপোনালোকক ভিডিওত দেখুৱাই আছো সকলোখিনি সো বলক আসলতে পটাপট ভিডিওটো আৰম্ভ কৰি দিও তো এইখন হৈছে Apollo hospital আৰু এই Apollo hospital এইটো চাৰিআলি হয় আপোনালোকে Apollo hospital ইয়াৰ ভিতৰত যিখন মেইন হস্পিটালখন আছে Apollo যিখন হস্পিটাল ইয়াত মানে আপোনালোকে যিকোনো ডাঙৰ মানুহৰ যিখিনি বেমাৰ বা কিবা কাৰণত আপোনালোকে দেখুৱাবলৈ আহিব লাগিব আহিবলৈ পাৰিব আৰু এইটোৱে হৈছে চাৰিআলি আৰু এই মানে এইটো চাৰিআলি বুলি কৈছোঁ মানে চাৰিআলি নহয় একজেক্টলি তিনিআলি হয় আচলতে এনেকুৱা কৰি আছে আগত নে কৰি পেলাই আপোনালোকে যাব লাগিব আৰু আগত বহু ধৰণৰ এনেকুৱা খানাৰ বহুত দোকান মানে আছে কিন্তু কিছু যে ইয়ালে আহিলে আপোনালোকে নিজে আহি পেলাই মানে আপোনালোকে যদি এটেণ্ডেণ্টো হয় কোনোবা পেচেণ্টৰ এটেণ্ডেণ্টো হয় পটাপট খাই নিদিব ইয়াত মানে বহুত প্ৰব্লেম কৰে খোৱাটো অকণমান বাছি পেলাই খাব যিহেতুকে মই হোটেললৈকে মই আপোনালোকক লৈ যাম যোনখন হোটেলত আপোনালোকে থাকি পেলাই তাত বনোৱাও বস্তু মানে বনাই ল'ব পৰা ব্যৱস্থা আছে হোটেলখনত সো এনেকুৱা ধৰণৰ বহুতে হোটেলছ এনেকুৱা কৰি পেলাই বহুত বস্তু আছে আৰু মই আচলতে আপোনালোকক লৈ যাম একদম মুখৰ আগত এইখন চব্জি মাৰ্কেট বুলি কয় এইটো চব্জি মাৰ্কেট মানে এনেকুৱা কৰি সোমাই যায় আৰু ইয়াৰ ভিতৰত বহু ধৰণৰ হোটেলছ আছে বহুত হোটেল আছে মানে মই এই চব্জি মাৰ্কেটখনত মই আপোনালোকক লৈ যাম কি পায় গোটেইখিনি দেখুৱাম কিন্তু প্ৰথমে মই আপোনালোকক চিলড্ৰেন Apolloলৈ লৈ গৈছোঁ চিলড্ৰেন Apollo যিহেতুকে বেছি দূৰ নহয় ৱাকিং ডিষ্টেঞ্চ হয় মেইন Apolloৰ পৰা আপোনালোকে চিলড্ৰেন Apolloলৈ এনেকৈ মই খোজকাঢ়িয়ে গৈ আপোনালোকক দেখুৱাই দিছোঁ চাওক মুখৰ আগত আপোনালোকক দেখুৱাইছোঁ Apollo এইখন চাওক Apollo হাৰ্ট চেণ্টাৰ হয় আৰু ইয়াৰ পিছতে যিটো তিনিআলি হৈছে তিনিআলিটোতে Apollo চিলড্ৰেন হস্পিটেল বুলি যিখন আছে আৰু এই চিলড্ৰেন হস্পিটেলত আপোনালোকে এইপিনেদি গ'লে প্ৰায় মানে ৱাকিং ডিষ্টেঞ্চত হাৰ্ডলি মানে আপোনাৰ 100 মিটাৰ্ছমান হ'ব 100 মিটাৰ্ছমান ভিতৰলৈ আপোনালোকে গ'লে আপোনালোকে Apollo চিলড্ৰেন হস্পিটেলো পাব মই আপোনালোকক দেখুৱাই দিছোঁ সেইপিনেও গৈ পেলাই বলক আপোনালোকে ইয়ালে মানে চিলড্ৰেন হস্পিটেললৈ আহিবলৈ বিশেষ এটা বেলেগকৈ অটোক সুধিব নালাগে ডাইৰেক্ট আপোনালোকে আহিব আৰু যদি বাই চান্স আপোনালোকে অটোও ল'বলগীয়া হয় সেইডোখৰৰ পৰা এইডোখৰলৈ আপুনি যদি পেৰাম্বুৰ ট্ৰেইন ষ্টেচনৰ পৰা যদি আপোনালোকে আহিছে তেতিয়া প্ৰায় অটোবিলাকে 300 টকামানৰ ভিতৰতে আপোনালোকক ল'ব 200 250 300 এনেকুৱা ধৰণত ল'ব আৰু যদি আপোনালোকে চেণ্ট্ৰেলৰ পৰা আহিছে চেন্নাই চেণ্ট্ৰেলৰ পৰা আহিছে তেতিয়াহ'লে আপোনালোকে বেছি পইচা নলয় মাত্ৰ 100 টকাৰ ভিতৰত এনেকুৱা কৰি পেলাই লৈ ল'ব চ' আপোনালোকে আহে তাৰ লগতে মই এটা বৰ ভাল ইনফৰমেশ্যন এটাও দি আছোঁ বহুত মানুহে Apollo হস্পিটেলৰ চিলড্ৰেনলৈ বা মানে আহিবলৈ কাৰণে মন যায় কিন্তু অলপ ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কাৰণে আহিবলৈ অকণমান হেৰি কৰিব পাৰে মানে কুণ্ঠাবোধ কৰিব পাৰে যে ফাইনেন্সিয়েলি অকণমান বেছি হয় টকা ল'ব নেকি হয় Apolloখনত অকণমান কষ্টলি হৈ যায় কিন্তু যদি আপোনালোকে মই এই ভিডিঅ'টোত এটা ৰিফাৰেঞ্চ দি আছোঁ ভিডিঅ'ত যে এখন মানে ৰিফাৰেঞ্চ মানে এটা এই ভিডিঅ'টোত মই আপোনালোকক এখন আৰু হস্পিটেল ট্ৰাষ্ট হস্পিটেল এখন দেখুৱাম যিখন হস্পিটেলৰ দ্বাৰা মানে আপোনালোকে দেখুৱাব পাৰে সেইখনো চিলড্ৰেন হস্পিটেল হয় কিন্তু ট্ৰাষ্টৰ আণ্ডাৰত চলে চ' সেইখনো মই আপোনালোকক এই ভিডিঅ'টোত কভাৰ কৰিম চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব ইণ্ডলৈকে চাব গোটেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ চ' মোৰ মুখৰ আগতে আছে আচলতে চিলড্ৰেন হস্পিটেলৰ এই যিখন অভাৰব্ৰিজখন আছে আৰু এই অভাৰব্ৰিজখনতে মানে চিলড্ৰেন হস্পিটেলৰ মানে এটা চিলড্ৰেন এপিনে আছে এটা চিলড্ৰেনৰ এপিনে মানে দুইপিনে এপিনে মানে আপোনালোকে দেখুৱাব পাৰে এপিনে বাওঁ হাতে যিখন আছে সেইখনত আপোনালোকে দেখুৱাব মানে যিখিনি জেনেৰেলি আপোনালোকে দেখুৱাবলৈ বিচাৰে তেতিয়াহ'লে তেনেকুৱা ডক্টৰ আছে সকলো ডক্টৰৰ লিষ্ট তাত মই আপোনালোকক দি আছোঁ তাতে আপোনালোকে তাতে দেখুৱাব পাৰে চ' এইখনেই হৈছে গোটেই Apollo হস্পিটেল এইখন চাওক এইখন কাৰ্ডেল এনেকুৱা কৰি উমেন্স হস্পিটেল হয় Apollo আৰু এইপিনে এইখন মানে আপোনালোকৰ গোটেই হস্পিটেলখনৰ এনেকুৱা ধৰণৰ চাওক এনেকুৱা ধৰণৰ Apollo চিলড্ৰেন হস্পিটেল চ' আমি ইয়াতে অটো এখন ল'ম প্ৰথমে মই দেখুৱাই দিছোঁ Apollo চিলড্ৰেন চাওক Apollo চিলড্ৰেন চ' এইখনেই হৈছে Apollo চিলড্ৰেন আৰু
এই এপ'ল' চিলড্ৰেনখনৰ মই বেকত যিখন দেখুৱালোঁ তালৈকে আপোনালোকে ৱাকিং ডিষ্টেঞ্চ মাত্ৰ 5 মিনিট লাগিলে আৰু এই 5 মিনিটতে আপোনালোকে ইয়াতে পাই গ'ল চ' এতিয়া আমি আচলতে মেইন ভিডিঅ'টো মানে আকৌ আমি ক'ত থাকিব সেইখিনি দেখুৱাই আছোঁ আৰু লাষ্টলি মই আপোনালোকক মানে এই যিখন হস্পিটেলৰ কথা কৈছোঁ সেইখন লাষ্টত মই দেখুৱাম ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আপোনালোকৰ কামত আহিব যে এখন ট্ৰাষ্টেড হস্পিটেল আৰু ট্ৰাষ্টৰ হয় আণ্ডাৰ ট্ৰাষ্টত চলে আৰু সেই হস্পিটেলখন অনলি ফৰ চিলড্ৰেন ওচৰতে আছে একদম মই আপোনালোকক গোটেইখিনি ডিছক্ৰিপশ্যনত এড্ৰেছো দি দিম লোকেশ্যনৰ সৈতে চ' ব'লক তালৈকে লৈ গৈছোঁ চলিয়ে ভৈয়া চ' এখন হস্পিটেলৰ মই তালৈকে লৈ গৈছোঁ মই আপোনালোকক আচলতে গুগল মেপৰ জৰিয়তে আৰু এইখন হৈছে এনেকুৱা কাঞ্চি কামোদি চিলড্ৰেন ট্ৰাষ্ট হস্পিটেল আৰু এইখন এই এতিয়া আমি অটো লৈ পেলাই গৈছোঁ আচলতে অটো লৈ পেলাই গৈছোঁ বেছি দাম নহয় অনলি ₹70 কৈছে 70 ৰুপিজত তেওঁলোকে মানে তালৈকে লৈ যাব মানে আপোনালোকক মই বিশেষকৈ গুগল লোকেশ্যন দি দিলে আপোনালোকে ইয়াত কোনো মানে প্ৰব্লেম নাই আৰু ইয়াত যিহেতুকে মানুহখিনি ভেৰি মানে পলাইট হয় বিৰাট ভাল হয় তেওঁলোক আৰু আপোনালোকক অকণমান হেল্পো কৰি দিব যদি আপোনালোকে বিচাৰে ক'ৰবাত সোধে তেওঁলোকে অকণমান সহায়ো কৰি দিব ত' ইয়াত মানে বেলেগ আপোনালোকে নাপাব অনলি ফৰ অটোছ এনেকুৱা ধৰণৰ পাব উবেৰ আৰু ওলা এনেকুৱাবিলাক কম পাব কিন্তু অটো বহুত বেছি আছে আপোনালোকে অটো দি ইয়ালৈ আহিব পাৰিব ধুনীয়াকৈ দেই ट्रेडिशनल ड्रेस आप लोगों का जो ट्रेडिशनल ड्रेस है लड़की औरत का जो ट्रेडिशनल वुमन ट्रेडिशनल ड्रेस क्या बोलता है व्हाट इज द नेम ऑफ द ट्रेडिशनल ड्रेस यू डोंट नो लेडीज ड्रेस हाँ साड़ी 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 व्हाट इज तमिल में पुडवा हैं पुडवा तमिल में पुडवा 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 साड़ी साड़ी पुडवा साड़ी और ऐसे कांची कांचीवरम साड़ी बोलता है क्या कांचीवरम साड़ी साड़ी এনেকুৱা কুবলিকে কয় আৰু ইয়াত তেনেকুৱা ধৰণৰ আছে আৰু মই আচলতে আপোনালোকক দেখুৱাই দিছোঁ पट्टू साड़ी हाँ पट्टू साड़ी पट्टू साड़ी पट्टू साड़ी पट्टू साड़ी पट्टू मीन गोल्ड इक्वल ड्रेस गोल्ड इक्वल साड़ी कॉस्ट अच्छा अच्छा गोल्ड इक्वल कॉस्ट लाइक हाँ हाँ मतलब মানে আচলতে গোল্ড মানে যেনেকুৱা গোল্ডত যিমানটো খৰচ হয় মানে তেনেকুৱা ধৰণৰ খৰচ হোৱা শাড়ী মানে আচলতে হ্যাঁ ইজ ইকুৱেল টু গোল্ড ইকুৱেল টু গোল্ড চ' আমি পাই গ'লোহি আচলতে যিখন হস্পিটেল সেই হস্পিটেলখন মই আপোনালোকক বাহিৰৰ পৰা লুকটো দেখুৱাইছোঁ যিহেতুকে এইখনেই হৈছে যিখন হস্পিটেল চাওক এইখন হস্পিটেল হয় ট্ৰাষ্ট হস্পিটেল হয় এখন চিলড্ৰেন ট্ৰাষ্ট হস্পিটেল হয় আৰু এইখন বহুতে কষ্ট মানে কম মানে বহুত পইচাত কম প্ৰাইজত আপোনালোকে মানে ইয়াত দেখুৱাব পাৰিব চ' আপোনালোকে আহিবও পাৰে ইয়ালৈ মই গুগল লোকেশ্যন দি দিছোঁ ডিছক্ৰিপশ্যনত এড্ৰেছো দি দিছোঁ চ' 100% মই নিজৰ বাচ্চাক মই দেখুৱাইছিলোঁ যে ইয়াত মানে কি প্ৰব্লেম আৰু মই বিশেষকৈ মই এনেই ভালেই পালোঁ ইমান এটা প্ৰব্লেম নাপালোঁ চ' আচলতে ভিডিঅ'টো মানে মই আপোনালোকক দেখুৱালোঁ ট্ৰাষ্ট হস্পিটেলখন মোৰ বেকতে আছে আৰু আপোনালোকে তালৈ আহিব পাৰিব মই আচলতে এই ভিডিঅ'টো বনাইছোঁ আপোনালোকক অনলি ফৰ ইনফৰমেশ্যন মই ইয়াৰ ট্ৰিটমেণ্ট কেনেকুৱা হয় মই সেইখিনি আপোনালোকক জনাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা নাই আপোনালোকে নিজে আহি নিজে চাই ল'ব ভালকৈ বিবেচনা কৰি ল'ব কিন্তু মই আচলতে লোকেশ্যন ক'ত আছে ক'ত কেনেকুৱা কোনডোখৰত কম খৰচত আপোনালোকে ইয়াত আহিব পাৰে চ' এনেকুৱা ধৰণৰ হেৰিত আপোনালোকে পাব কিমান অটোৱে কিমান ফেয়াৰ ল'ব চিলড্ৰেন হস্পিটেলৰ পৰা বা আপোনালোকে চব্জি মাৰ্কেট বজাৰৰ পৰা আপোনালোকে আহিবলৈ লোকেশ্যনটো মই আপোনালোকক দি দিছোঁ ত'ত আহিব এতিয়া আমাৰ অটো আমাৰ ছাৰ আহি গ'ল ছাৰে আপোনালোকক লৈ যাব এতিয়া আমি আচলতে ৰিটাৰ্ণ হৈছোঁ আমি আকৌ আপোনালোকক চব্জি মাৰ্কেট ব'লক আৰু ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰি দিব বহুত মানুহৰ কামতো আহিব জানিবও চ' ভিডিঅ'টো ইমানটোৱে আছিলে আনটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে এই ভিডিঅ'টো কিন্তু অন্ত কৰিছোঁ কিন্তু চিন্নেৰ বহুত ভিডিঅ' মই আপোনালোকক লৈ আনি আছোঁ চ' চাই থাকিব সম্পূৰ্ণ ভিডিঅ' থেংক ইউ হোৱাট এ কাৰ